নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি একেবাৰে নতুন ডিছ লৈ আহিছোঁ। প্ৰথমতে আছে পনীৰ, কেৰাহী পনীৰ প্লাছ আপোনাৰ শ্লাড আছে, ইয়াতে মুলি আৰু এয়া হ'ল বিলাহী, পিঁয়াজ, নেমু, আপোনাৰ জলকীয়া আৰু লগতে এক হটকেছ আপোনাৰ ৰুটি। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লক, ইয়াতে মোটামুটি আছে 10-12খন ৰুটি আছে আৰু স্পেচিয়েলি কলপাত লৈছোঁ দেই আজি। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মজা। আচলতে মোৰ মানে নন ভেজত কৰি ভেজটো বেছি ভাল লাগে। মই পনীৰ বহুত বেছি ভাল পাওঁ। পনীৰৰ পিচ চাক। নেমু দিব পাৰিলোঁ। আপোনালোকে পনীৰ কেনেকৈ খাই ভাল পায় ক'ব জনাব। মই মটৰ পনীৰ আৰু কেৰাহী পনীৰ বিৰাট ভাল পাওঁ, গতিকে আজি কেৰাহী পনীৰ বনালোঁ। আৰু নতুন মানে বজাৰ ওলাইছে এতিয়া মুলি, বঢ়িয়া। বাকী আপোনালোকৰ ক'ৰ পৰা চাই আছে জনাব, আৰু অলপ দিহা পৰামৰ্শ দিব কেনেকৈ কি ডিছ বনাই, আমি ট্ৰাই কৰিম বনাব। মানে এনেকুৱা লাগিছে যে মই ধাবাত খাই আছোঁ, কি মানে মজা হৈছে একদম। ধাবা ষ্টাইল কেৰাহী পনীৰ।
বহুতে কয় যে ৰুটিটো হেনো আমাৰ অসমীয়া মানুহৰ খাদ্য নহয়, কিন্তু মই সকলোকে ক'ম ৰাতি ৰুটি খাই কিনে শুৱক, চবচে বেষ্ট। তাৰমানে ৰাতিপুৱাৰ কামটো বহুত ইজি হয়। ট্ৰাই কৰিব, একেদিনে নহয়, মোটামুটি এসপ্তাহ কৰক, তাক গম পাব। ফিনিছ দিলোঁ খানাটো। আজিলৈ এৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে জনাব। নমস্কাৰ।